মেইন ৰাস্তাৰ ওচৰে পাজৰে কোনো ইয়াত ফেক্টৰী বহাব নোৱাৰে আৰু এই অঞ্চলত যিমান আপুনি মানুহ ক্ষেত্ৰত গতিকে আমি কিছুদিন পূৰ্বে আমি এই ফেক্টৰীলৈ আমি অৱগত কৰিব আহিছিলোঁ যে যাতে এই পুলিচ ষ্টেচনটো অলপ মুক্ত হওক আৰু এইখন অলপ ওপৰত উঠাই দিওঁ কিন্তু এই কথা আমালোকে অগ্ৰাহ্য কৰিলে সিহঁতে আমাৰ কথা মানি নল'লে কাৰণ এই প্ৰদূষণ জৰিয়তে আমাৰ এই অঞ্চলৰ বহুত আমাৰ এই স্বাস্থ্য ক্ষেত্ৰতে অন্য দিশতে খুব হেৰি হৈ আছে গতিকে আমি আপোনালোকৰ মাধ্যম যোগেদি আমি আহ্বান কৰিছোঁ যে এই কাৰ্বি আংলং স্বাস্থ্য পৰিষদ তথা ৱেষ্ট কাৰ্বি আংলং জিলাৰ প্ৰশাসনক আমি আহ্বান কৰিছোঁ যে আপোনালোকে এই যিটো পৰিৱেশ নিয়ন্ত্ৰণ কৰক যাতে এই অঞ্চলৰ যাতে ভালকৈ জীয়াই থকাৰ তো এতিয়া দেখিছোঁ এতিয়া আৰু ধোঁৱাটো আৰু বেছিকৈহে ওলাই আছে গতিকে আমি আজি আকৌ আহিলোঁ আমি চব মিলি আহিলোঁ আমি ক'লোঁ তেওঁলোকে যিটো বিশেষ কৰি এইটো যে চিমনিটো আছে চিমনিটো অলপ দীঘল থাকিব লাগে বহুত সৰু আছে চিমনিটো আৰু সৰু থকাৰ কিন্তু অতি শীঘ্ৰে তেওঁলোকে এইটো ব্যৱস্থা কৰক যদি নকৰে তেনেহ'লে আমি ইয়াৰ আগত কি কৰিব লাগে আমি আমাৰ পৰ্যায়ত যাম আমি আৰু আগৰ পৰ্যায়ত যাবলৈ যদি তেওঁলোকে বাধ্য কৰায় তেনেহ'লে আগৰ পৰ্যায়ত আমি যাম আমি এইটো তেওঁলোকক জনাইছোঁ আৰু কিছুমান মানুহে ইয়াতে ওচৰে পাজৰে মানুহে বুলি কৈছে যে ফেক্টৰীটো বন্ধ কৰিব আহিছে ল'ৰাবোৰ কিবা কিবি বুলি কৈ আছে আমাৰ ইচ্ছাটো ফেক্টৰী বন্ধ কৰা নহয় ফেক্টৰীটো চলিব লাগে ফেক্টৰী চলিলে যিটো ৰাস্তাৰ ডেভেলপমেণ্টটো চলি আছে কনষ্ট্ৰাকশ্যন চলি আছে এইটো হ'ব ঠিকেই কথা কিন্তু চাওক পৰিৱেশো চাব লাগে আমি মানুহৰ স্বাস্থ্যও চাব লাগে আৰু তেওঁলোকেতো মানুহ হয় তেওঁলোকেতো এইটো বস্তুটো চাব লাগে মানুহৰ স্বাস্থ্য যাতে ক্ষতি নহয় এইটো তেওঁলোকে চাব লাগে আৰু আমাৰ মুখ্য দাবীটো এটা হেম্পাৰ নহয় সেই বুলিহে তেওঁলোকক আমি কৈছিলোঁ কিন্তু তেওঁলোকক আমি দেখি পালোঁ যে তেওঁলোকে আমাৰ মাজত চেলেঞ্জত আহিছে আমি কিন্তু চেলেঞ্জত যাব বিচৰা নাছিলোঁ আমি তেওঁলোকক মানে একদম
মিলা প্ৰীতি ভাৱেৰে আই ক'ব বিচাৰিছিলোঁ, সেইকাৰণে তেওঁলোকে মানা নাই। আজি সেইকাৰণে আপোনালোকক অলপ এটা মেছেজ দিছোঁ যে আপোনালোকে আহক, অলপ এই আপোনালোকৰ মাধ্যমেৰে মানে সব মানে স্বাস্থ্যসাগী পৰিষদৰ পৰা আৰম্ভ কৰি ডিচিৰ পৰা আৰম্ভ কৰি প্ৰশাসনৰ আৰম্ভ কৰি ৰাইজলৈ আৰম্ভ কৰি এই মেছেজটো যাওক বুলি আমি আপোনালোকলৈ অনুৰোধ জনাইছোঁ।